জুবিন আমি নাথাকিম, সেই ছবিখনো নাথাকিব, ব্ৰহ্মপুত্ৰ থকালৈকে জুবিন সদায় চিৰদৃশ্যমান হৈ থাকিব। ক'ৰবাত কোনোবা হয়তো ঠিকাদাৰ মই নাজানো, আচলতে কমেণ্ট দিয়াটো ভুল হয়, কাৰণ সকলোৱে জুবিনক প্ৰাণ কৰি ভাল পায়। কোনোবা কণ্ট্ৰেক্টৰ বা কোনোবা এনেকুৱা বনোৱাৰ কিবা তেনেধৰণৰ কথাত হয়তো চাফা কৰি পেলাই গোটেই ৰং কৰি থাকে, তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে। গতিকে মই বহুদিন গুৱাহাটীলৈ যোৱাই নাই, যোৰহাটতে আছোঁ, আৰু মই খবৰ লোৱা নাই কি আচলতে ব্যৱহাৰিকভাৱে কি হ'ল, কাৰণে দেখোন। কিন্তু মূল কথা এইটোৱেই, প্ৰত্যেক মানুহে জুবিনক অন্তৰৰ পৰা ভাল পায়। মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মোক প্ৰশ্ন সুধি থকা শ্ৰদ্ধেয় সাংবাদিকজনলৈকে এই অনুষ্ঠান চাই থকা, আনকি আমাৰ বিৰোধী থকা, আমাৰ সপক্ষে থকা প্ৰত্যেক মানুহে জুবিনক প্ৰাণ ভৰি ভাল পায়। জুবিন এগৰাকী আমাৰ হিয়াৰ আমঠু বুলি কোৱা হয়। গতিকে কোনো ইচ্ছা কৰিলে এই ছবিখন মোহাৰি পেলাই আমুক তেনেকুৱা নহয়। কিন্তু তাত আকৌ দেখিছোঁ দুজনে আকৌ ৰাজনীতি কৰিবলৈ তৎপৰতা নাপায়। হয়, জুবিনৰ কেতিয়াও তেনেধৰণৰ এখন সুন্দৰ আলোকচিত্ৰ যিদৰে যদি আইনগতভাৱে ঠিকে আছে, সকলো জিলিকি আছে, এনেকৈ মোহাৰি দিব নাপায়। ঠিক সেইদৰে সেইটো লৈ একো ৰাজনীতি কৰি তেওঁৰ নামটো লৈ, তেওঁৰ সত্তাটো লৈ ৰাজনীতি কৰিব নাপায়। কিন্তু এটাই কথা যে জুবিনক কোনো ছবি মোহাৰি বা হেৰি কৰি কোনো, প্ৰথম কথা অসমৰ কোনো অসমীয়াই নিবিচাৰে, প্ৰথম কথা। আৰু যদি ক'ৰবাত কেনেকুৱা মহাৰো খায়, সেইটো কোনো কথা নাই। জুবিন প্ৰত্যেক মানুহৰ ইয়াত আছে, আৰু ছবি আমি আপুনি নাথাকিম, কিন্তু জুবিন সদায় থাকিব। গতিকে